हेलो एभ्रिवान गीताली किचन एंड ब्लगर अन्य এটা খণ্ডলৈ মই গীতালিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আজি ধৰিব পাৰিছে নিশ্চয় মই এখন কেঁচা সোণৰ জুৱেলাৰী শ্বপলৈ আহিলো। আজি ইয়াৰে কিছুমান কেঁচা সোণৰ গহনালৈ আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো আপোনালোকে আদৰি ল'ব। প্ৰথমে মই আৰম্ভ কৰিছো মই পিন্ধি থকা ফুলিজোৰেৰে। এজোৰ কেঁচা সোণৰে কাণফুলি। এইজোৰ ধুনীয়া হয় দেখিবলৈ। মাত্ৰ 500 টকাতে আপোনালোকে এজোৰ সংগ্ৰহ কৰিব পাৰিব। এইটো এটা জাপি সেট, খুব মৰম লগা জাপি সেটটো। এইটো জাপি সেটটোৰ মূল্য 3500 টকা। 3500 টকাতে আপোনালোকে ইমান ধুনীয়া জাপি সেটটো ক্ৰয় কৰিব পাৰিব। তাৰ পিছত আহো এই সেটটোলৈ। চাওকচোন কিমান মৰম লগা সেটটো। এই সেটটো আপোনালোকে 2700 টকাতে ক্ৰয় কৰিব পাৰিব। এইটো খুব মৰম লাগিছে। ইয়াৰে ফুলিজোৰ হ'ব এজোৰ। মাত্ৰ 2700 টকাতে আপোনালোকে এই গহনাৰ সেটটো ক্ৰয় কৰিব পাৰিব। তাৰ পিছতে এটা দুগদুগী সেট। এইটো চাওকচোন কিমান মৰম লগা দুগদুগী সেটটো। মই পিন্ধি দেখাইছো তেতিয়া আপোনালোকে ভালদৰে ধৰিব পাৰিব। গোটেই বস্তুখিনিৰে 15 বছৰ গ্যাৰান্টি ওয়াৰেন্টি আছে। আপোনালোকে ৰিপ্লেসমেন্ট কৰিব পাৰিব যদি কিবা ইয়াৰ ড্যামেজ হয়, ভাগে বা এটো এনেকৈ দীঘল কৰি পিন্ধিব পাৰে বা এনেদৰে চুটি কৰি পিন্ধিব পাৰে। খুব বেছি মৰম লগা এটা সেট। কাণফুলিজোৰ এজোৰ খুবেই বেছি ধুনীয়া। এই সেটটো মাত্ৰ 3500 টকাতে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰ পিছত আন এটা দুগদুগী সেট দেখাবলৈ লৈছো। এটো খুব ধুনীয়া এটো দুগদুগী সেটটো। ইয়াৰে ইয়াৰিংছৰ এজোৰ খুব ধুনীয়া হয় ইয়াৰিংছৰ। এই গহনাৰ সেটটো মূল্য 4000 টকা। আপোনালোকে 4000 টকাতে এটো সংগ্ৰহ কৰিব পাৰিব। একে 15 বছৰ গ্যাৰান্টি ওয়াৰেন্টি আছে। এইটো খুব ধুনীয়া ঢোলবিৰি। ব্লু আৰু ৰেডৰ কম্বিনেশনত আছে। চাওকচোন কিমান বেছি মৰম লগা। এজোৰ ইয়াৰ ইয়াৰিংছৰ এজোৰ। ইয়াৰ মূল্য হৈছে মাত্ৰ 3700 টকা। 3700 টকা। খুবেই বেছি ধুনীয়া লাগিছে ঢোলটো। ইয়াৰ পিছত আৰু এটা সেট। কিমান ধুনীয়া লাগিছে চাওকচোন সেটটো। ইয়াৰিংছৰ সৈতে বৰ মৰম লগা সেটটো। ইয়াৰ মূল্য 2800 টকা। সকলোবিলাক বস্তু ৰিপলিশ কৰা হয়। লগতে 15 বছৰৰ গ্যাৰান্টি ওয়াৰেন্টি পাই যাব। এই চেইনডাল চাওক মাত্ৰ 500 টকাতে এডাল কেঁচা সোণৰ ধুনীয়া চেইন। কিমান মৰম লাগিছে চাওকচোন। আপোনালোকৰ যিকোনো ড্ৰেছৰ লগতে এডাল পিন্ধিব পাৰিব। যিসকল মহিলা ঘৰৰ পৰা ওলাই যায় বাহিৰত বিশেষ জবৰ কাৰণে তেওঁলোকে এনেকুৱা সিম্পল চেইন বিচাৰি থাকে। তেওঁলোকে এনেকুৱা চেইনডাল পিন্ধি ওলাই যাব পাৰিব। খুব ধুনীয়া লাগিব চেইনডাল। মই পিন্ধি দেখাই দিছো বাৰু। very সিম্পল, খুব মৰম লগা। তাৰ পিছত আৰু এটা সেট দেখাইছো। এটো চাওকচোন কিমান ধুনীয়া লাগিছে। এটো সেটৰ মূল্য 3500 টকা। 3500। ইয়াৰে ইয়াৰিংছৰ এজোৰ। কম মূল্যৰ গহনা দেখাবলৈ লৈছো। এটো এটা বলৰ বলমণি ৰেড কালাৰত আছে। খুবেই বেছি মৰম লগা বলমণিটো। ইয়াৰে ইয়াৰিংছৰ খুব ধুনীয়া।
এইটোৰ মূল্য মাত্ৰ 1500 টকা। খুব মৰম লগা, আপোনালোকে যিকোনো বিশেষকৈ মুগাৰ কাপোৰযোৰৰ লগত এনেকুৱা এটা বলমণি পিন্ধি গ'লে আপোনালোকক খুব ধুনীয়া লাগিব, মুগা হওক বা ৰঙা কাপোৰ এযোৰৰ সৈতে। তাৰপিছত এইটো এটা দুগদুগী, সৰু দুগদুগী, দাম মাত্ৰ 2100 টকা। চাওকচোন কিমান বেছি মৰম লগা। এইটো এটা গলপতাৰ ছেট, ইয়াৰ মূল্য মাত্ৰ 2500 টকা। চাওকচোন এইটো এটা ষ্ট'নৰ গলপতা ছেট, ইয়াৰ মূল্য মাত্ৰ 3000 টকা। খুবেই বেছি মৰম লগা। এইটো গলপতা ছেট, ইয়াৰ মূল্য মাত্ৰ 2700 টকা। আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে যোগাযোগ কৰিব পাৰিব। আৰু কোনোবাই যদি কেঁচা সোণৰ লগত জড়িত হ'ব বিচাৰে, কেঁচা সোণৰ ব্যৱসায়টো কৰিব বিচাৰে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত দিয়া ফোন নাম্বাৰটোত যোগাযোগ কৰিব, হোৱাটছএপ কৰিব আপোনালোকে। আৰু কেনেকৈ ব্যৱসায়টো আগবঢ়াই নিব লাগে আমাৰ ফালৰ পৰা আপোনালোকক কৈ দিয়া হ'ব। আপোনালোকে ব্যৱসায়টোৰ সৈতে জড়িত হ'ব পাৰিব আৰু খুব ধুনীয়াকৈ এটা ব্যৱসায় চলাই নিব পাৰিব। কোনোবা যদি ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় যোগাযোগ কৰিব। নাৰায়ণপুৰ ভূঞা কমপ্লেক্স এইখন দোকানলৈ আহি আপোনালোকে বস্তুখিনি নিজে চাইও ক্ৰয় কৰিব পাৰিব। এই বাজনীয়ে দোকানখন চলাই খুব ধুনীয়াকৈ চলাই নিছে। গহনাখিনিও ৰিজনেবল প্ৰাইজতে খুব ধুনীয়া ধুনীয়া গহনা পাব আপোনালোকে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ আহি আছোঁ। এইবাৰ কেঁচা সোণৰ খাৰু, চেইন আৰু ইয়েৰিংছ কিছুমানৰ ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। লগতে ফিংগাৰ ৰিং, এনেকুৱা ধৰণৰ কিছুমান বস্তু লৈ ভিডিঅ'টো আহিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পুনৰ সকলোলৈকে বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।